হাই বন্ধুসকল, আপোনালোক সকলোলৈ কেশৱ চুতীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহিছোঁ। প্ৰাকৃতিক দৃশ্যটো আমাৰ ঘৰৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ নিলগত আছে। আমি সেই প্ৰাকৃতিক দৃশ্যটো আজি প্ৰথমবাৰৰ কাৰণে উপভোগ কৰিবলৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজৰাটো ওচৰ পালোহি, চাওক আপোনালোকক নিজৰাটো দেখুৱাই দিছোঁ। পহিলাতে আপোনালোকক গোটেই দৃশ্যটো ভালকৈ দেখুৱাই দিছোঁ। এই নিজৰাটো কাণতে এখন ডাঙৰ প্ৰকাণ্ডৰ বিল আছিল। এই বিলখন এতিয়া গাই নদী বুকুত বিলীন হৈ গোটেই বালিময় হৈ পৰিছে। চাওক আপোনালোকক মই দৃশ্যটো দেখুৱাই আছোঁ। চাওক এয়া কি ধুনীয়া সুন্দৰ দৃশ্য। চাওক কি সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাই আহিছোঁ। চাওক কি সুন্দৰ দৃশ্য প্ৰাকৃতিক আপোনালোকে চাই। আমি আহি ৱাটাৰপুলৰ ওচৰ পালোহি। আপোনালোকক দেখুৱাই আহিছোঁ। চাওক কি সুন্দৰ দৃশ্য, কি সুন্দৰ নিজৰা, কি ধুনীয়াকৈ কুলুকৈ পানী বৈ আছে। চাওক আপোনালোকক দেখুৱাই আহিছোঁ। চাওক কি সুন্দৰ দৃশ্য। আপোনালোকে এয়া পিকনিক পাৰ্টিয়ে বহুত দূৰৰ পৰা আহি ইয়াত পিকনিক খাবলৈ আহিছে। আপোনালোকৰ চাই থকা পিকনিক পাৰ্টি আপোনালোকক নিজৰাটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক এইটো কি সুন্দৰ নিজৰা আপোনালোকক দেখুৱাই আহিছোঁ। চাওক আজি মই এই প্ৰথমবাৰৰ কাৰণে এই নিজৰাটো চাবলৈ আহিছোঁ। চাওক কি সুন্দৰ নিজৰা। পানী অকণমান ঘোদা হৈছে, আজি বৰষুণ দিছে পাহাৰত। চাওক কি সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক